লাইনটো গেল থাকে নাথাকে সমান হৈছে আৰু মোৰ বাচ্চাটো বা কিনকে পঢ়ি আছে ও পিতে পিতে ঘুমে রাখ তই আছো দে ঘুমাই আছো দে করলাম আৰু ও পিতে ডিস্টার্ব নিদিবি দেই মই এবাৰ পাছ কৰিম পাছ কৰিব লাগবতো ইংৰাজসকলে 18 জনৰ অসমলৈ আহিছিল ও পিতে পিতে মৰিখান ভালকে খুচি দিয়ে দিছো দে বিধান সভাত ও পিতে মোক ডিস্টার্ব নিদিবি দেই পঢ়ি থাক এইবাৰ পাছ কৰিম দে মই হালধীয়া হন সাজ পাৰ কৰি ৰাতি 2টা বজাত গেলি পঢ়ে কিন্তু পৰীক্ষাত ফেল কৰে পঢ়ে না নপঢ়ে আজি একবাৰ পৰীক্ষা কৰি চাওঁ মাত্ৰ বৈধতা প্ৰত্যয়সমূহী অঞ্চলৰ বাবে কলিকতা গৰুৱে এই সমলৈ পঢ়ি আছা ন ও পিছে পইচা পঢ়িছো পঢ়ি আছা বৈচিত্ৰ বঢ়িয়া কথা কি পঢ়ি আছা অসমীয়া অসমীয়া পঢ়ি আছা কিতাপ পঢ় এইটো ৰুমত পঢ়ি আছে ভাল কথা পঢ়ি আছা তাতে কিতাপ তাতে বঢ়িয়া পঢ়ি আছে ৰাতি 1-2টা বজাত গেলি পঢ়ি আছে কিন্তু এইটো ৰুমত পঢ়িছে এইটো ৰুমত কিতাপ ৰিমট কণ্ট্ৰল ৰিমট কণ্ট্ৰলত পঢ়িছা ন ৰিমট কণ্ট্ৰল কি লিখিছা অসমীয়া নোট বঢ়িয়া নোট লিখিছা ন বঢ়িয়া দে মোক পঢ়ে শুনিছো বিদেশ চিঠি চিঠি এই ৰাতি 2টা বজাত চিঠি লিখিছা কিয় চিঠি বন্দুক গেলি চিঠি বন্দুক গেলি দে মোক পঢ়ে শুনো পুৱাই কৰি দিম পঢ় নপঢ়ি দে ইমিডিয়েট পঢ় নপঢ়া আচ্ছা ঠিক আছে নপঢ়া নাই তোমাৰ হেডমাষ্টাৰটোৰ নাম কি আছিল নীৰেণ হ'ব ঠিক আছে কালি পুৱাই নীৰেণক মাতি আনি চিঠিখন পঢ়াম পঢ়ি দে দে পঢ় মৰমৰ আৰু কি মমকে আৰু কি মমকে কৰি আছা পঢ় মৰমৰ ৰিয়া মৰমৰ ৰিয়াটো বোলে আপা বন্ধুৱে আবি বন্ধু আপি বন্ধু এখন দুনিয়াত তোৰ আপা বন্ধু নাছিল চালা দে পঢ়া বন্ধ নকৰিবি পঢ় মৰমৰ ৰিয়া তোমাক মই বহুত ভাল পাওঁ তোমাক মই বহুত ভাল পাওঁ পঢ় আৰু পঢ় তুমি মোক জীৱনত বহু আঘাত দিলা আঘাতৰ সীমা পঢ় মই জানো তুমি মোক বহুত ভাল পোৱা তাৰপিছত কিন্তু বহু মানুহৰ কাৰণে তুমি মোক ক'ব পৰা নাই তাৰপিছত আৰু তুমি ভাবিব পৰা মই এই চিঠিখন তেজেৰে লিখা বুলি কিন্তু এইবোৰ তেজ নহয় কি তেজ এইবোৰ বিলাহী চচ তই কালি বিলাহী আনা বিলাহী কেইটা ইয়াতে লিখিছা মই কি জানো চালা দে পঢ় কণ্টিনিউ কৰ আৰু তোমালোকৰ গৰুটো দেখিলে মই তোমাক দেখা যেন পাওঁ গৰু দেখিলে তাক দেখা না পঢ় কণ্টিনিউ কৰ আৰু তুমি বুলি মই সদায় গাৰুটো সাৱটি ধৰো তুমি দিয়া চকলেটটো আমাৰ বুঢ়া খাইছে কি ক'লি তুমি দিয়া চকলেটটো আমাৰ বুঢ়া খাইছে বুঢ়া কোনি তই মোক তই বুঢ়া বনালি আৰু আমাৰ সমাজত মোক কি পাতে সভাপতি আৰু তই মোৰ কি হয় পুতেৰে মোক তই বুঢ়া বনালি দে পঢ় বুঢ়া খাইছি খেলছি আৰু জান তন্দৰ কলতলত তোমাক চাব বুলি ৰাখি থকাত তহঁতৰ মায়েৰে চোৱা নিনি মাৰি দিছিল বুকুখন পুৰাই গৈছিল আৰু চকলেটটো বোলে তোৰ লগত কোনোবাই বাৰ্থডে দিনা দিছিলে লগৰে মৰিটো আঁকি দিছি দেৱৰ আমাৰ পিতে দিল্লীত 15 টকা থৈছিল সেই পইচাৰে ৰাজ দেখাইছিলো জানো তই দেখোন 1500 টকাতে নিমি গোটা বুলি কৈছিলে
এনে কৈছো ও এনে কৈছা তই দে বৰ অ জান গুৱাহাটীত মোৰ 10 বিঘা বিলেচা মাটি আছে জান আমি বিয়াৰ পাছত বুঢ়াক এৰি গুৱাহাটীলৈ গুচি যাম ও মাই মোক এৰি তই গুৱাহাটী গুচি যাবি আৰু 10 বিঘা মাটি চেটো কৈছা নেকি দে বৰ নৰখিবি পইচা বুঢ়াৰ উৎপাতত থাকিব নোৱাৰিম আৰু তুমি দিয়া ফটোখন মই ৰাতি পুৰা বুকখনত লৈ সোমাও ও মাই বুকত ফটো চাও দেউৰক ফটো এখন বাপ্পা ওই বুকৰ মাজত ফটো আৰু এইটো লংপেন মিলাই পেল দিছে তই আর মরার জায়গা নাপলি তো মরার জায়গা সিরাপ দিলি স্টুপিড চালা তই আর মরার জায়গা নাপলি দেবা তোর পিছিয়ে আগে দোকান দি ফটো হাতত তোর আগে নাই বুঝি পিছফালে তোর কি কবিতা কবিতা বাপ্পা ও কবিতা আৰু কিয়া দে বৰ চাও কি কবিতা বৰ দোকানীবিলাকে দেখোন শিখৰৰ লগত জৰ্দা ফ্ৰী দিয়ে সেইকাৰণে ময়ো চিঠিৰ লগত কবিতা ফ্ৰী দিছোঁ বাপ্পা ও চিঠি দেই দে বৰ মোৰ যাদু আছে তোমাৰ মিচিকে হাঁহিটো মোক বলিয়া কৰি দিছে বাপ্পা ও বলিয়া কৰি দিছি দে বৰ মৰমেৰে নাম দিলো তোমাৰ ৰিয়া তোমাৰ প্ৰেমেৰে মোক কৰিলে বলিয়া বাপ্পা ও বলিয়া হৈছি কি হ'ল এতিয়া সেই হৈছি কিয় হৈছি চাওঁ তোৰ এতিয়া কিবা পিন্ধিব লগা আছে না নাই ঘুমাম এতিয়া মই ক'ত ঘুমা তই ঘুমা নাই ঘুমাম কি বিস্তাৰ ঘুমা ওলো তোৰ পাই ক'ত যাম মই ৰাতি কোনোবা তাত ৰিয়ান আছিল তাইৰ লগত জিংকে কবিতা লিখছে এনেকে গুচি যাবি তাই গান গাব জানে না জানো তই জানো না জানো জানা দৌ কি কৰিবি জানা ৰাস্তাত বস্তা পাৰি বহি দৌ গান মাৰিবি গান মাৰি সিংকে কটাবি হ'ব না যাই যাও লো গেট আউট ৰাতি ক'ত যাম মই হাই ফ্ৰেণ্ডছ আমাৰ ভিডিঅ'টো কিবা ভুল হৈছে যদি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব শ্বেয়াৰ কৰিব আৰু ঘণ্টা বটনটো টিপি দিব টিপি দিবহে